যদি এই বাৰিষাত আপোনালোকৰ ভোট জলকীয়া এইদৰে পচি খৰি গৈছে তেনেহ'লে ভিডিঅ'খন আপোনাৰ কাৰণে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হাই ফ্ৰেণ্ড, নমস্কাৰ, মই অঞ্জিত আৰু অটিএম ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে ভোট জলকীয়া খেতি কৰিছে তেওঁলোকৰ এইদৰে ভোট জলকীয়াবোৰ পচি খৰি যোৱাৰ ফলত বহুত লোকচান হয়। এয়া বিশেষকৈ বৰষুণৰ সময়ত হয়। আহক জানো বৰষুণৰ সময়ত কিয় বেছিকৈ ভোট জলকীয়া পচি সৰে। যিহেতু বাৰিষা কালত বেছিকৈ বৰষুণ দিয়াৰ ফলত ফুংগল বেছিকৈ এক্টিভ হৈ থাকে। ফুংগল ডেভেলপ হ'বলৈ কিয়নো বাতাবৰণত মইশ্চাৰৰ দৰকাৰ, গতিকে বেছি বৰষুণ হ'লে গছবোৰ তিতি থাকে আৰু তাৰ ফলত গছবোৰত ফুংগল আক্ৰমণ বেছিকৈ হয় আৰু ভোট জলকীয়া পচি নষ্ট হৈ যায়। এতিয়া ইয়াৰ প্ৰশ্ন হ'ল, ইয়াৰ প্ৰতিকাৰ কি? দেখা গৈছে যিসকলে পলি হাউচত ভিতৰত খেতি কৰিছে তেওঁলোকৰ ফুংগল প্ৰব্লেমটো খুবেই কম। যিহেতু আমাৰ অসমত আমি সকলোকে খোলা জেগাত খেতি কৰোঁ, গতিকে ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আপুনি যিকোনো ফংগিচাইড ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব? যিকোনো ফংগিচাইড ব্যৱহাৰ কৰিবলৈ তাৰ নিয়মাৱলী এই পেকেটখনতে লিখা থাকে, গতিকে আপোনালোকে সহজে গম পাই যাব। আৰু ফংগিচাইড যদি আপোনালোকক লাগে তেনেহ'লে ওচৰৰ যিকোনো বীজ ভাণ্ডাৰত, য'ত নেকি আপোনাৰ বীজ দোকান থাকে তাত বিক্ৰী কৰে, গতিকে তাতে আপুনি পাই যাব সহজে। কেতিয়া ব্যৱহাৰ কৰিব? বাৰিষা কালত মাহত দুবাৰকৈ ব্যৱহাৰ কৰিলে ভাল। আৰু যদি 2-3 দিনলৈকে নিৰন্তৰভাৱে বৰষুণ হৈ থাকে তেন্তে বৰষুণৰ পাছত ফংগিচাইড নিশ্চয় ব্যৱহাৰ কৰিব। আৰু মনত ৰাখিব যাতে যদি ফংগিচাইড দিয়াৰ পাছত 3 ঘণ্টাৰ আগত আকৌ বৰষুণ দিয়ে তেন্তে আকৌ ফংগিচাইড ৰিপিট স্প্ৰে কৰিব, নহ'লে ফংগিচাইড কাম নকৰিব। ফংগিচাইড দিয়াৰ 2 দিন পাছত আপুনি ভিটামিন গছজোপাত দি দিব। এয়া কৰিলে গছে ৰোগৰ লগত যুঁজা শক্তি পাব। গতিকে যি পৰামৰ্শ আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ, সেয়া মই নিজেই প্ৰেক্টিকেলি মোৰ খেতিত ব্যৱহাৰ কৰি লোৱাৰ পাছত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় হেল্প পাব, এইটো মোৰ বিশ্বাস। গতিকে ভিডিঅ'টো কেনেকৈ লাগিল কমেণ্টত জনাব, লগতে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনখন দবাই দিব। মোৰ উৎসাহ বনাই ৰখাৰ কাৰণে আৰু ইমান মৰম দিয়াৰ বাবে ধন্যবাদ। জয় আই অসম।